কবিতাৰ শিৰোনাম দ্ৰৌপদী। কবি নিৰ্মল প্ৰভা বৰদলৈ। মই ব্যতিক্ৰম? নহয় নহয়, মই যে মাথো চিৰন্তন নাৰী, যুগমীয়া ৰহস্যৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ প্ৰকাশ। মোৰ বাসনাত কোনো নতুনত্ব নাই। আদিতমা নাৰীৰ মনৰ ৰং আৰু সুৰভিয়ে মনৰ মজিয়াত মোৰ আলপনা আঁকে। মোৰ দুখ ক'ত? মই মাথো কৰি গলো সত্যৰ সহজ স্বীকাৰ, যিবোৰ স্বীকাৰ ভণ্ডামীৰ মুখাৰ তলত সৰ্বদাই গুপ্ত হৈ থাকে। হাঁহি উঠে আৱৰণৰ আঁৰত আমি সকলো উলংগ। প্ৰাণৰ পাত্ৰ জানো কেতিয়াবা ভৰে? নিজকে যেতিয়া ভাবো সবাতোকে ঐশ্বৰ্যমণ্ডিতা বুলি, সকলো পাইছো বুলি গৰ্বিত ভংগীত স্ফীত হৈ উঠো। সেইটো ক্ষণতে মোৰ কোণত অৱচেতনাই হাঁহে বিদ্ৰূপৰ হাঁহি। ধূৰ্ত এক খেলুৱৈৰ দৰে চেতনাৰে দৃঢ় হৈ থাকো মাথো মই। মোৰ ভৰিৰ তলত থকা দুপতা মাটিতে আশ্চৰ্য তথাপি। মোৰ ছায়া যায় আগবাঢ়ি দুহাত প্ৰসাৰী, নহলেনো ধীৰ স্থিৰ মনীষাৰ ধৰ্ম যুধিষ্ঠিৰ, শাল বৃক্ষই সম যেন দ্বিতীয় পাণ্ডৱ, শৌৰ্যৰ বীৰ্য সৌন্দৰ্যৰ প্ৰতীক অৰ্জুন, সৌম্য শান্ত নম্ৰ বীৰ চতুৰ্থ আৰু পঞ্চম পাণ্ডৱৰ পাঁচখনি উজ্জ্বল আলেখ্য থাকোঁতেও মনৰ পটত আৰু এক ছবি আহি দোলে কিয় মনে মনে কোনোটি ক্ষণত। বিচাৰো কৰ্ণ কিয় এই তৃষ্ণা জাগে? আকণ্ঠ ভৰি মোৰ থাকোতে অমৃত, এয়া যে মায়াৰ খেলা। দেহি আমি তথাপি কৰো যে বাস দেহৰ ঊৰ্ধত। এয়া এক অনুভৱ বিশেষ স্তৰৰ, এয়া এক মানসিক উপলব্ধি গভীৰ মনৰ। সৌন্দৰ্য নহয় মাথো অপূৰৱ অৱয়ব, ভংগী আৰু সুললিত স্বৰ। সৌন্দৰ্য লুকাই থাকে বোধ, মেধা, বীৰত্ব, পাণ্ডিত্য, ব্যক্তিত্ব আৰু সুঠাম মনৰ কত প্ৰকাশত। নাৰী মই সেই সৌন্দৰ্যৰে অক্লান্ত পিয়াসী। নাৰী মই সেই সৌন্দৰ্যৰে অক্লান্ত পিয়াসী। মাতৃৰ সঞ্চয় তৃষ্ণা, ললনাৰ মায়া থাকে। অচিনাকি ৰূপ লৈ হৃদয়ৰ মাজত প্ৰতিটো ৰঙতে প্ৰতিভা ফুল যদি থাকিলেহেঁতেন মোৰ মৰমৰ জীৱনৰ সৰু এই বননিখনত। ধন্যবাদ। কবিতাৰ শিৰোনাম দ্ৰৌপদী। কবি নিৰ্মল প্ৰভা।